এখন গাঁৱত ৰামু নামৰ এজন মানুহ আছিল। তেওঁ প্ৰতিদিনে গাঁওখনৰ পুখুৰীৰ পৰা দুটা কলহত পানী ভৰি লৈ গাঁওবুঢ়াৰ ঘৰত পানী যোগান ধৰিছিল। ব্যৱহাৰ কৰি কৰি কলহ দুটা অলপ পুৰণা হৈছিল। তাৰে এটা কলহ এদিন অলপ ফাট মেলিলে। এতিয়া পানী ভৰাই লৈ যাওঁতে সেই কলহটোৰ পানী গোটেই বাটেদি পৰি পৰি গৈছিল। এনেকৈয়ে দিনৰ পাছত দিন পানী ভৰাই লৈ যাওঁতে এটা কলহৰ পানী বাটেদি পৰি পৰি গৈ গাঁওবুঢ়াৰ ঘৰ পাওঁতে আধা কলহে পানী থাকিছিল। কলহ দুটাৰ এটা বিশেষ গুণ আছিল। ৰাতি হ'লেই সিহঁতি মানুহৰ দৰে কথা পাতিব পাৰিছিল। এদিন ভগা কলহটোৱে ভাল কলহটোক ক'লে, তই নিজৰ কাম বৰ ধুনীয়াকৈ কৰ। তই প্ৰতিদিনে সম্পূৰ্ণ পানী যোগান ধৰিব পাৰ, কিন্তু মই নোৱাৰো। গাঁওবুঢ়াৰ ঘৰ পাওঁতে আধা কলহে পানী থাকে আৰু আধা কলহ পানী বাটতেই পৰি যায়। যোগানীক কম, মোক যেন পেলাই দিয়ে, মই আৰু তাৰ কোনো কামৰ। পিছদিনা ভগা কলহটোৱে যোগানীক ক'লে, তই মোক প্ৰতিদিনে পুখুৰীৰ পৰা ভৰাই লৈ যাওঁ, কিন্তু গাঁওবুঢ়াৰ ঘৰত মই আধা কলহে পানী যোগান ধৰোঁ, বাকী আধা কলহ পানী মই বাটতেই পেলাই দিওঁ। মই ভাগি থাকিলোঁ, মই আৰু এতিয়া তোৰ কোনো কামৰ নহয়। তই মোক পেলাই দে, এটা নতুন কলহ লৈ আন। কলহৰ কথা শুনি যোগানী হাঁহিবলৈ ধৰিলে আৰু ক'লে, মই জানো তই প্ৰতিদিনে আধা কলহ পানী বাটতেই পেলাই দিয়, কিন্তু তথাপি মই তোক ভৰাই লৈ যাওঁ। কলহ আচৰিত হৈ সুধিলে, তেন্তে তই মোক প্ৰতিদিনে কিয় ভৰাই লৈ যাওঁ? তেতিয়া যোগানীয়ে ক'লে, গাঁওবুঢ়াৰ ঘৰৰ টেবুলত সজাই থোৱা ধুনীয়া ফুলপাহবোৰ বাৰু দেখিছনে? মই বাটৰ কাষে কাষে ফুলৰ গুটি সিঁচি থৈছোঁ আৰু তই প্ৰতিদিনে সেই গুটিবোৰত পানী দিয়াৰ কাম কৰিছ। এতিয়া গুটিবোৰ ফুল গছত পৰিণত হ'ল আৰু তাত ফুলো ফুলিব ধৰিলে। প্ৰতিদিনে সেই ফুলবোৰ ছিঙি লৈ গৈ মই মালিকৰ ঘৰৰ টেবুলত সজাই দিওঁ। মালিকে মোক মাহে তাৰ বাবে 10 টকাকৈ দিয়ে। এতিয়া বুজিলিনে ইমান দিনলৈকে মই তোক কিয় পেলাই দিয়া নাই? তয়ো মোৰ বহুত কাম। এই পৃথিৱীত কাৰো অৱদানে কোনো অংশ কম নহয়। কোনোবা ধনী, কোনোবা দুখীয়া, কোনোবা বগা, কোনোবা ক'লা, কোনোবা শকত, আকৌ কোনোবা ক্ষীণ। নিজকে কেতিয়াও অযোগ্য বুলি নেভাবিব। নিজৰ মাজত থকা যোগ্যতাবোৰ বিচাৰি উলিয়াক আৰু কামত খটুৱাক। গল্পটোৱে আপোনাক যদি অনুপ্ৰাণিত কৰিব পাৰিছে, তেন্তে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট বক্সত গৈ নিশ্চয় কমেণ্ট কৰিব। এনেধৰণৰ আৰু বহুতো ধুনীয়া ধুনীয়া ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাত গৈ নিশ্চয় ভিজিট কৰিব। লগতে আপুনি যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নেপাহৰিব। ধন্যবাদ।